ঈদৰ দিনাই পশ্চিমবংগত ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ। কাঞ্চনজংঘা এক্সপ্ৰেছৰ পিছফালৰ পৰা খুন্দিয়ালে এখন মালবাহী ৰেলে। দুৰ্ঘটনাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছত দুটা ডবা লাইন শ্বট হয়। ইয়াৰ উপৰিও দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি গ'ল মালবাহী ৰেলৰ কেইবাটাও ডবা। উল্লেখ কৰাৰ প্ৰয়োজন যে উত্তৰ-বংগৰ ৰঙাপানী ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। একেটা ট্ৰেকতে আহি আছিল দুখন ৰেল। দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱা খবৰ পোৱা গৈছে। জানিব পৰা মতে ৰেলখনত আছিল লামডিঙৰ 50জন যাত্ৰী। ইফালে দুৰ্ঘটনাত 8জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আহত লোকক উত্তৰ-বংগৰ হস্পিটেলত ভৰ্তি কৰা হৈছে। ঘটনাস্থলীত